হেল্ল' জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ 2023ৰ গীত মাতৰ গধূলিৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি অসম জাতীয় বিদ্যালয়ে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ অসম জাতীয় বিদ্যালয় আমাৰ সকলোৰে বাবে এক আবেগ এক আদৰ্শ অসমৰ চুকে কোণে প্ৰতিষ্ঠা লাভ কৰা জাতীয় বিদ্যালয় সত্তা আৰু আদৰ্শক প্ৰতিফলিত কৰে আমাৰ জাতীয় বিদ্যালয় গীতটিয়ে অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সচিব ডাক্তৰ নাৰায়ণ শৰ্মা ছাৰৰ দ্বাৰা ৰচিত আৰু অসমৰ এগৰাকী বিশিষ্ট সংগীতজ্ঞ আৰু সংগীত পৰিচালক ৰমেন বৰুৱাদেৱৰ দ্বাৰা সুৰাৰোপিত এই আমাৰ জাতীয় বিদ্যালয় সংগীত পৰিৱেশন কৰিব অসম জাতীয় বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে
আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিঃশেষ আৰু মনবোৰো ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত ডাঙৰ নহয় দেশতকৈ মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা হেংদাং ধাৰি লাচিত নাথাকিলেও আগুৱাই যাবই লাগিব নহলে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হ'ব আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব অসম মৰিলে আমিও মৰিম বুলি কবলৈ কোনো যে নাই বুলি আজি কোনে কয় কোনোবা কা পুৰুষক পুৰুষ কৰিবলৈ জ্যোতিপ্ৰসাদ যে আছে অসম মৰিলে আমিও মৰিম বুলি কবলৈ শ্বহীদো আছে আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে হাতে কামে নৱৰূপ দিব আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ'ব আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব আনৰে লগতে অসমীয়া অসমতে যদিহে নেবাচে বাৰু ক'তনো বাচিব মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হল নতুন ৰূপৰ অসমীয়া আমি সেইভাৱে থাকিলেই হ'ব নহলে আমাৰ ৰাজহাৰ নাই বুলি বিশ্বই বৰকে হাঁহিব আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব বিশ্বপ্ৰেম বিনন্দিয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া তুমিওতো জানা এটি কথা আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ'ব বৃথা
বুকুত উজাহে আহিছ মৰখা কৰিছ আজি খৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছো মই নেথাকো কালৈ কুৰৈ যদি শেষতো ভাৱনা কৰিছ কচু কটা দিমে গৈ দেশতকৈ ডাঙৰ নহয় মোমাই বুৰঞ্জী জানিও আহিছ সোমাই মোৰ আইৰ বুকুত ভৰি থৈ হাতে হাতে ঘাল হাতে হাতে তৰোৱাল মাৰ বান্ধি লৈ জাতি জংগল জাতি ভেটি সংকটে দাদি নাথাকে বিৰৈ সাধু হ ৰণলৈ যাই যদি যাওঁ পেছ এই দেশ মোৰ দেশ হয় যদি হওঁ এই দেশ মোৰ দেশ হয় যদি হওঁ আকৌ হৰাই খা কপা নৰিয়া দেহাৰে খেদিলো সতৰুৰ জাত ইতিহাসে কব চাবি গৈ লুটিয়াই তেজে ধোৱা সদায় ঘাট তেজবোৰ উঠলাই নলবি সাৱধান যদি প্ৰশ্ন আহে মোৰ আইজনীৰ মান হ'বগৈ অগ্নিস্নান সাৱধান সাৱধান অসমীয়া আমি ভাগ ভাগ কৰোঁ বুলি ভাবিছ কেইটাদিন পৌকেটা দিম বজাই দে ৰণসিঙা হিলৈ পৰ তুম সদা দুই তৰে পাৰ নাচি তৰে ধাৰ ৰক্ত শিকা আমাৰ উৰুৱাম বিজয় ধ্বজা
উপজা ভেটি সুবাস লওঁ আমি কেঁচা মাটি বৰফ মেলো আমি উপজা ভেটি সুন্দৰ সমাজৰ সপোন ৰচি পূজাৰী আমি ধৰ্ম সংস্কৃতি আলোকনলী ৰাখাৰ আলয় আমাৰ জাতীয় বিদ্যালয় আলোকনলী ৰাখাৰ আলয় আমাৰ জাতীয় বিদ্যালয় আত্মবিশ্বাস আৰু সততাৰে জ্ঞান বিজ্ঞানৰ সাধনাৰে আত্মবিশ্বাস আৰু সততাৰে জ্ঞান বিজ্ঞানৰ সাধনাৰে জগত সভাত আমি পোহৰ বিলাম আই অসমীৰ আমি মুখ উজ্বলাম জগত সভাত আমি পোহৰ বিলাম আই অসমীৰ আমি মুখ উজ্বলাম আই অসমীৰ মুখ উজ্বলাম আলোকনলী ৰাখাৰ আলয় আমাৰ জাতীয় বিদ্যালয় আলোকনলী ৰাখাৰ আলয় আমাৰ জাতীয় বিদ্যালয় শ্ৰমিক স্বজাতিৰ মান ৰাখি নৱ নৱ চিন্তাৰ জোৱাৰ আনিম শ্ৰমিক স্বজাতিৰ মান ৰাখি নৱ নৱ চিন্তাৰ জোৱাৰ আনিম অপাৰ দিগন্ত দৃষ্টি ৰাখি আধুনিক পৃথিৱীত আমিয়ে গঢ়িম আলোকনলী ৰাখাৰ আলয় আমাৰ জাতীয় বিদ্যালয় আলোকনলী ৰাখাৰ